Hello everyone. তো কি খবৰ সকলোৰে? আশা কৰো সকলো ভালে আছা। কৰোনাৰ সময় সো ঘৰতে থাকা আৰু সুৰক্ষিত থাকা। যোৱাটো ভিতৰত মই PUBG ভাৰ্চেছ ফ্ৰী ফায়াৰ এখন মহাযুদ্ধৰ ট্ৰেইলাৰটো তোমালোকৰ বাবে মুকলি কৰিছিলো। আৰু আজি সেই ভিডিঅ'টোৰ ওপৰতে মই তোমালোকৰ লগত আলোচনা কৰিব গৈ আছো। সো বলা দেৰি নকৰো ভিডিঅ'টো আৰম্ভ কৰো। PUBG বেষ্ট নে ফ্ৰী ফায়াৰ বেষ্ট? সেই বিষয়তে সমগ্ৰ অসমৰ যুৱ প্ৰজন্মৰ মাজত বাৰুকৈ তুলপাৰ লগাইছে। ফেচবুক, টুইটাৰ, হোৱাটছআপ, ইনষ্টাগ্ৰাম সকলোতে এই বিষয়টোৱে খলকনি তুলিছে। মই য'তে দেখো ততে এই বিষয়টো লৈ কাজিয়া লাগাই থকা দেখো। মই নাজানো কিয় এই বিষয়টো লৈ কাজিয়া লাগি থাকে, কিন্তু কওঁ যে PUBG আৰু ফ্ৰী ফায়াৰ দুটা ডিফাৰেণ্ট বস্তু। PUBG এটা হাই ডিভাইজত খেলা গেম আৰু ফ্ৰী ফায়াৰ হ'ল এটা ল' ডিভাইজত খেলা গেম। PUBG খেলিবলৈ হ'লে 2GB প্লাছ ৰেমৰ মোবাইল লাগিব, বেষ্ট এক্সপিৰিয়েঞ্চৰ বাবে 3GB ৰেমটো লাগিবই। ঠিক সেইদৰে ফ্ৰী ফায়াৰ 1GB প্লাছ ৰেমতো খেলিব পৰা যায়, কিন্তু বেষ্ট এক্সপিৰিয়েঞ্চ হ'বলৈ হ'লে ফ্ৰী ফায়াৰটো 2GB ৰেম লাগিবই। তো চোৱা, যিহেতু আমাৰ সমাজত দৰিদ্ৰ শ্ৰেণীৰ মানুহ বহুত আছে, ক্ষমা কৰিব দৰিদ্ৰ শব্দটো ব্যৱহাৰ কৰাৰ বাবে, কিন্তু মানুহ মনেহে ধনী বা দুখীয়া হয়, ধনেৰে নহয়। চ' মই কৈ আছিলো যিহেতু অসমত দৰিদ্ৰ শ্ৰেণীৰ মানুহ বহুত আছে, সেইবাবে তেওঁলোকে কম GB ৰেমৰ এটা ভাল মোবাইল নিজৰ ল'ৰা ছোৱালীৰ বাবে কিনিবলৈ চেষ্টা কৰে। আৰু সেই ল'ৰা বা ছোৱালীজনীয়ে PUBG খেলিব বিচাৰিও নোৱাৰে, কাৰণ তাৰ মোবাইলৰ ৰেম কম, সেইবাবে সি ফ্ৰী ফায়াৰ খেলা আৰম্ভ কৰে। আৰু ফ্ৰী ফায়াৰ গেমটো মই তোমালোকক কৈছো, যদি প্ৰথমৰ পৰা তোমালোকে ফ্ৰী ফায়াৰ খেলিব আৰম্ভ কৰা তেতিয়াহ'লে সেই ভিডিঅ'টো খেলি ভালেই লাগিব। কিন্তু PUBG যদি খেলি তোমালোকে ফ্ৰী ফায়াৰ খেলিব আহে, তেতিয়া ফ্ৰী ফায়াৰটো পুতলাৰ নিচিনা লাগিব। চ' আমি কেইটামান ডিফাৰেঞ্চ কৰোঁ। PUBG আৰু ফ্ৰী ফায়াৰ গ্ৰাফিক্সৰ বিষয়ে প্ৰথমে ক'ব যাওঁ। PUBG গ্ৰাফিক্স এটা ৰিয়েলিষ্টিক গ্ৰাফিক্স, কাৰণ PUBG তোমালোকে সকলো বস্তু ৰিয়েল যেন দেখা পোৱা যায়, কিন্তু ফ্ৰী ফায়াৰ তোমালোকৰ গ্ৰাফিক্সটো বেয়া আৰু অলপ পুতলা যেন দেখা পোৱা যায়, মানে আনৰিয়েল যেন দেখা যায়। কিন্তু PUBG আৰু ফ্ৰী ফায়াৰ গ্ৰাফিক্স তুলনা নকৰাই ভাল, কাৰণ PUBG হ'ল 2GB গেম আৰু ঠিক সেইদৰে ফ্ৰী ফায়াৰ হ'ল মাত্ৰ 500 MB গেম। সেইবাবে 500 MB গেমৰ তুলনাতো মোৰ মতে ফ্ৰী ফায়াৰৰ গ্ৰাফিক্স ভালেই। ঠিক সেইদৰে যদি আমি লুট ট্ৰেকিঙৰ কথা ক'বলৈ যাওঁ, তেতিয়া লুট ট্ৰেকিঙত PUBGত এটা ৰিয়েলিষ্টিক দিয়ে, মানে ল'ৰাটোৱে গৈ পেলাই বস্তুটো উঠোৱাটো এটা ৰিয়েল যেন লাগে, কিন্তু ফ্ৰী ফায়াৰত তেনেকুৱা নহয়, ফ্ৰী ফায়াৰত আনৰিয়েল যেন লাগে। চ' এই দুইটাতে জিকিছে PUBG। কিন্তু এতিয়া যদি থাৰ্ড পইণ্টলৈ আহোঁ, থাৰ্ড পইণ্টটো হ'ল চুইমিঙত কিন্তু মই ফ্ৰী ফায়াৰকে উইনাৰ দিছোঁ, কাৰণ ফ্ৰী ফায়াৰত সাঁতোৰাটো ৰিয়েলিষ্টিক নালাগিলেও তাত এখন স্কেট বৰ্ড আছে, যাৰ ফলত ফ্ৰী ফায়াৰত সাঁতোৰাটো সহজ হয়। ঠিক সেইদৰে যদি আমি পপুলাৰিটিৰ কথা ক'বলৈ যাওঁ, চোৱা কিন্তু তোমালোকে ডাউনলোডৰ ওপৰত বস্তুটোৰ পপুলাৰিটি নহয়। PUBG মাত্ৰ 100 মিলিয়ন প্লাছ ডাউনলোড আছে, কিন্তু ফ্ৰী ফায়াৰ 500+ মিলিয়ন ডাউনলোড আছে। কিন্তু বস্তুটো পপুলাৰ হয়, তাক ডেইলি বেচিছত কিমান মানুহে খেলি আছে। PUBG ডেইলি বেচিছত 50 মিলিয়ন মানুহে খেলি থাকে আৰু ফ্ৰী ফায়াৰ 80 মিলিয়ন। চ' ডাউনলোডৰ হিচাপত যদি শতাংশ হিচাপত কৰিব যাওঁ, তথাপিও প্ৰায় দুইটাই ছেম হয়। চ' তথাপিও এইটোতে ফ্ৰী ফায়াৰ জিকিলে বুলি আমি ধৰি থৈ দিছোঁ আৰু। আৰু PUBG বনিছে আনৰিয়েল ইঞ্জিন নামৰ এটা কোম্পানীৰ পৰা, যাৰ ফলত PUBG গেমটো গোটেই ৰিয়েলিষ্টিক যেন লাগে। আনহাতে ফ্ৰী ফায়াৰ গেমটো হৈছে ইউনিটিৰ পৰা বনোৱা, সেইবাবে ফ্ৰী ফায়াৰ আনৰিয়েল যেন লাগে। আৰু ঠিক সেইদৰে যদি স্পেচিফিক কেৰেক্টাৰৰ কথা ক'বলৈ যাওঁ, PUBGত কোনো স্পেচিফিক কেৰেক্টাৰ নাথাকে। তাত তোমালোকে ছাৰ্ভাইভ কৰিব লাগে, মানে আমাক এটা ৰিয়েলিষ্টিক দিয়ে। কিন্তু ফ্ৰী ফায়াৰ নিকিতা নামৰ এগৰাকী ছোৱালী থাকে, যি ৱেপনবিলাক ফাষ্ট লোড কৰিব পাৰে। চ' ফ্ৰী ফায়াৰ সেইটো ক্ষেত্ৰত উইনাৰ হয়। চ' চোৱা, দুইটা গেমৰ মাজতে বহুত ডিফাৰেঞ্চ আছে, কিন্তু ক'বলৈ গ'লে দুইটা গেমেই ভাল। মই PUBG খেলেও নহয়, ফ্ৰী ফায়াৰ খেলেও নহয়। মই বিচাৰোঁ তোমালোকেও যে PUBG আৰু ফ্ৰী ফায়াৰক লৈ কাজিয়া কৰি নাথাকা। চ' ভিডিঅ'টো যদি ভাল লাগিল তেন্তে লাইক কৰি দিবা, শ্বেয়াৰ কৰি দিবা, আৰু মোৰ চেনেলটোত যদি প্ৰথম আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।